মোৰ লগত আছে মোৰ সহযোগী কামেন ৰফিকি বাইদেউ আৰু কাউৰিং টিভি বাইদেউ। আজি আমি সংবাদ মেল আয়োজন কৰাৰ উদ্দেশ্যটো হৈছে যে যোৱা 20 ছেপ্টেম্বৰ তাৰিখে তৎক্ষণাৎভাৱে যি এটা স্পেচিয়েল ছেশ্যন মাতি মহিলা আসন সংৰক্ষণৰ যিখন বিধেয়ক সেই বিধেয়ক পাছ কৰালৈ আমি আজি প্ৰেছ মিট আয়োজন কৰিছোঁ। আমি প্ৰথমতে খুব ভাল পাইছিলোঁ যে এইখন বহু দীৰ্ঘদিনীয়া যি আন্দোলনৰ ফলশ্ৰুতি হিচাপে ভাৰতবৰ্ষৰ বিভিন্ন মহিলা সংগঠন, গণতান্ত্ৰিক মহিলা সংগঠন, প্ৰগতিশীল মহিলা সংগঠন আৰু আমাৰ কাৰ্বি আংলঙত বিশেষকৈ KNC আৰু আইপাৰ নেতৃত্বত যি নাৰী আন্দোলন ইয়াত আমি কৰিছিলোঁ, তাৰ ফলশ্ৰুতি হিচাপে 2010 চনত মাৰ্চ মাহত ৰাজ্যসভাত এই মহিলা আসন সংৰক্ষণ বিধেয়ক পাছ হৈছিল। কিন্তু তাৰপিছত তেনেকৈ ফ্ৰিজত ৰখাৰ দি মানে পূৰা তেনেকৈ ৰাখি থৈ দিছে। কিন্তু 2014 চনত মোদী চৰকাৰ অহাৰ পিছত তেওঁলোকৰ আজি দ্বিতীয় যি তেওঁলোকৰ টাৰ্মছ যিটো গভৰ্ণমেণ্ট এতিয়া শেষ হ'বলৈ গৈ আছে। গতিকে এনেকুৱা এটা মুহূৰ্তত তেওঁলোকে ততাতৈয়াকৈ মহিলা আসন সংৰক্ষণৰ যিখন বিধেয়ক এই বিধেয়ক 20 তাৰিখে পাছ কৰিছে। আমি নথৈ আনন্দিত হৈছোঁ। কিন্তু পিছত গম পালোঁ যে এই যিখন আসন সংৰক্ষণৰ যি বিধেয়ক এই বিধেয়ক অহা লোকসভা নিৰ্বাচনৰ কাৰণে নহয়। তেওঁলোকে খালি এটা মহিলাসকলৰ যি ভোটৰ অংক ৰাজনীতিহে কৰা আমি দেখিবলৈ পাইছোঁ। কাৰণ তেওঁলোকে ক'লে যে পাছ কৰাৰ লগে লগে এফালে তেওঁলোকে কৈছে যে এই বিধেয়কখন পুনৰ যি জনসংখ্যা যি মানে গণনা হ'ব, পপুলেশ্যন চেঞ্চাছ, আৰু তাৰ লগতে যি সমষ্টি যিটো ডিলিমিটেশ্যন কনষ্টিটুৱেঞ্চি যিটো ডিলিমিটেশ্যনৰ কথা আহি আছে আজি পাৰ্লিয়ামেণ্টতে হওক বা বিভিন্ন ষ্টেট এছেম্বলিৰ ক্ষেত্ৰতে হওক, এই সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছতহে মহিলা আসন সংৰক্ষণৰ যি বিধেয়ক এই বিধেয়কটো তেওঁলোকে ৰূপায়ণ কৰা হ'ব বুলি কৰা মন্তব্যই কিন্তু আমাৰ মহিলাসকলৰ যি আশাত সেই আশাত চেঁচা পানী ঢালিছে। গতিকে এইখিনিতে আমি ক'ব বিচাৰিছোঁ যে KNCয়ে যি দীৰ্ঘদিনীয়া আন্দোলন কৰি আহিছে, আজি সুদীৰ্ঘ 37 বছৰত কাৰ্বি আংলঙত আমি বিভিন্ন ইছ্যু সম্পৰ্কত আমি ইয়াত মাত মাতি আহিছোঁ। আৰু বিশেষকৈ মহিলাসকলৰ যি ৰাজনৈতিক অধিকাৰ, এই ৰাজনৈতিক অধিকাৰৰ ক্ষেত্ৰত আমি দিল্লীত আমি বাৰে বাৰে তাত আমি পাৰ্লিয়ামেণ্ট ঘেৰাওলৈকে আমি তাত কাৰ্যসূচী লৈছোঁ। ঠিক তেনেদৰে দিছপুৰ লাষ্ট গেটত আৰু বিভিন্ন আমাৰ যি ৰাজ্যপাললৈও আমি স্মাৰক পত্ৰ প্ৰেৰণ কৰোঁ। আৰু ঠিক তেনেকৈ কাৰ্বি আংলঙতো KNC আইপাৰ নেতৃত্বত আমি CM লৈ আৰু GC লৈ আমি কেতিয়াবা নাৰী দিৱসত 8 মাৰ্চত আৰু কেতিয়াবা KNCয়ে যি জন্মবাৰ্ষিকী 1 আগষ্টত আমি মেমৰেণ্ডাম প্ৰদান কৰোঁ। তাত বিভিন্ন আমাৰ ইছ্যু থাকে, তাৰ মাজত বিশেষকৈ ৰাজনৈতিক মহিলাসকলৰ ৰাজনৈতিক যিটো অধিকাৰ, পাৰ্লিয়ামেণ্ট আৰু এছেম্বলিত 33% ৰিজাৰ্ভেশ্যনৰ এই ইছ্যুটো আমি উত্থাপন কৰি আহিছোঁ। আৰু তাৰ লগে লগে আমি কাৰ্বি আংলং অট'নমাছ কাউন্সিল আৰু লগতে মিউনিচিপাল বৰ্ড আৰু আদাৰ্ছ যিবিলাক নেকি সংস্থা আছে তাতো মহিলাসকলৰ কাৰণে আমি 50% ৰিজাৰ্ভেশ্যন হোৱাটো আমি বিচাৰিছোঁ। গতিকে কাৰ্বি আংলং অট'নমাছ কাউন্সিলেও অতি সোনকালে মহিলাসকলৰ যি আসন সংৰক্ষণৰ বিধেয়ক এই বিধেয়ক অতি সোনকালে ইয়াত পাছ কৰিব লাগে বুলি আমি দাবী জনাইছোঁ। কাৰণ বৰ্তমান কাৰ্বি আংলং যি শাসনত যি অধিষ্ঠিত BJP চৰকাৰ তেওঁলোকে আছে, ইয়াত কোনো এটা অপজিশ্যন দল বুলি নাই যে এই নাৰী যিটো আসন সংৰক্ষণৰ বিধেয়ক এইটো কোনোবাই যে অপ'জ কৰিব এইটো নাই, যে তেওঁলোকে সেইকাৰণে অতি সোনকালে পাছ হোৱাটো আমি বিচাৰিছোঁ। আৰু তাৰ লগতে মই এটা